ইয়ালৈকে আহি পুৰবীৰ ঘৰলৈকে আহি আপোনাৰ ফিলিংটো কেনেকুৱা? How is the feeling? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই বহুতেই খুশি, কাৰণ কিয় আজি মোৰ বেঞ্চমেটবিলাক আহিব। মানে কি আমি একেলগে পঢ়িছিলোঁ সৰুতে, তো সিহঁতে আহি আছে, তো সেইকাৰণে মই এতিয়া ৰন্ধা বঢ়া কৰি আছোঁ। তো ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক দেখাই যে মোৰ ফ্ৰেণ্ডবিলাক আহিব, সিহঁতৰ লগত কেনেকৈ মই টাইম স্পেণ্ড কৰোঁ। তেতিয়াহ'লে বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ফাইনেলি মোৰ ক্লাছৰ ফ্ৰেণ্ডবিলাক আহি গৈছে। আমি গোটেইবোৰে একেলগে পঢ়া, সৰুৰ পৰা ডাঙৰ হোৱা। তাৰপিছত গোটেইবিলাকে নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে আৰু এতিয়া আমি একেলগে এনজয় কৰি আছোঁ। ভাল লাগেতো মোকতো বিৰাট ভাল লাগিছে, মই নিজে কওঁ। মই প্ৰিয়ংকা কমচে কম 16 বছৰ পিছত লগ পাইছোঁ। এইপিনে মোক কৈছে তো মেট্ৰিকৰ পিছত মই লগে পোৱা নাই। বহুত ভাল লাগিছে ইয়ালৈকে আহি মানে ভাল লাগিছে আৰু পুৰবীয়ে আমাক বহুত ভালদৰে আপ্যায়ন কৰিছে। আমি আপ্যায়নটো কৰাৰ কাৰণে বহুত ভাল পাইছোঁ। মানে ভালকে চাৰ্ভ ভালকে কৰিছোঁ। ইমান কি ৰকম হৈছে ইয়াৰ বেছি ইণ্টাৰভিউ ল কি কম মইতো লগ পাইয়ে থাকা। ফিলিংটো কেনেকুৱা হৈছে? ইয়ালৈকে আহি পুৰবীৰ ঘৰলৈকে আহি আপোনাৰ ফিলিংটো কেনেকুৱা? How is the feeling? Please, I want to hear this man. Keep up on it. Oh, I thought the yoga body could hire it. Talk about it. I'm thinking that it's okay. Yoga is oh. Listen, now, tapi aku salat kot berlaga desu. মূলা চালাদ আৰু গাজৰটো কোনে ক'ব? গাজৰো আছে। গায়ত্ৰী চাই আছে কেনেকৈ চালাড কাটিছে। খাওঁ ৰ'বা ময়ো। এইটো চা গায়ত্ৰী মোক আগতে এৰি খাব আৰম্ভ কৰিছে। বহুত টেষ্টি হৈছে। চিকেন টিক্কাটো বহুত ধুনীয়া হৈছে। এইটো মালাবাৰী চিকেন হা, নাৰিকলে দি বনোৱা। শুনছা এইটো নাৰিকলে দি বনোৱা মালাবাৰী চিকেন। চিকেনটো নাৰিকলে দি
এতিয়া গায়ত্ৰী পুৰবী হাজবেণ্ড আৰু প্ৰিয়ংকা ঘৰত যাব আৰু কেতিয়া লগ পাম সঁচাকৈ আৰু এইবাৰ হাজবেণ্ডবিলাকো লৈ আহিবি হা বঢ়িয়া লাগিব বাবু কি হওক বাই পুৰবী বাই বাই প্ৰিয়ংকা আৰু গায়ত্ৰীক থ'ব যাওঁ এতিয়া আমি গৈ আছোঁ প্ৰিয়ংকা আৰু গায়ত্ৰীক থ'বলৈ পুৰবীতে হাজবেণ্ডৰ লগত গুচি গ'লে আৰু ফাইনেলি গায়ত্ৰীক থৈ আহিলোঁ এতিয়া আমি গাড়ীখন পিছুৱাই গৈ আছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ভাল লাগিলে আজি বহুত দিনৰ মূৰত গোটেইবিলাককে লগ পাই আৰু লগতে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো দবাই দিব গুড নাইট